হেল্ল' গুড ইভিনিং এভৰিৱান আমি এতিয়া খোজকাঢ়িবলৈ ওলাইছোঁ অকণমান ৰাস্তাত আৰু মই ইউটিউব চেনেলৰ আছামিজ এণ্টাৰটেইনমেণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাস্তাত এনেই অলপ খোজকাঢ়ি যাওঁ মানে সন্ধিয়া খোজকাঢ়ি ভালো লাগে আৰু খোজকঢ়াটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল সেইকাৰণে অলপ খোজকাঢ়ি আহিছোঁ ৰাস্তাত ঠিক আছে গৈ থাকোঁ আগৰখনলৈ যাম আকৌ আগৰ দোকানখনলৈ ল'ৰাখনলৈ এনেকৈ যাম এনেই পিক পাককৈ চাই থাকে সেইখনলৈকে আহিছিলোঁ আকৌ আহোঁতে একো নহয় পটককৈ যাম আপোনাক চিঞৰি আছিলোঁ নহয় আমি উঠনি অঁ 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 এয়া ওচৰৰ আমাৰ আণ্টি আৰু ওচৰৰ আণ্টি এজনী খোজকাঢ়িবলৈ আহিছিলে লগ পালোঁ সেই দুজনী পূৰা পাছফালে আছে খোজকাঢ়ি সন্ধিয়া ওলাই আহি ভালো লাগে আৰু সকলো খোজকাঢ়িবলৈ আহে যে সেইকাৰণে আমিও আহোঁ ঠিক আছে মই ভিডিঅ'টো চাই থাকক আমি এতিয়া সোমামগৈ দোকানত কি ল'বা ডিম আজি আমি ডিম খাম ঠিক আছে মই এতিয়া দোকানত সোমাই লওঁগৈ ডিম লৈ লওঁ তাৰপিছত দেখাম আপোনালোকক ভিডিঅ'টো কাৰী বনাবলৈ মানে ডিম দম বনাবলৈ এইফালে ডিম ৰেডি কৰি লৈছোঁ আৰু এইফালে আছে সৰু আলু আৰু ডাঙৰ আলুটো মিক্স আছে আৰু তাৰপিছত এইফালে কেৰাহীতে তেল দি দিছোঁ আৰু তেলতে অলপ হালধি দি দিছোঁ তাৰপিছত এয়া ডিমকেইটা ফ্ৰাই কৰি লৈছোঁ মই এনেকৈ ডিমকেইটা ফ্ৰাই কৰি লওঁ ডিমটো ফ্ৰাই কৰা হৈ গ'ল আৰু মই এতিয়া নমাই থৈ দিম ডিমটো ফ্ৰাই কৰি অলপ ৰঙা হোৱালৈকে ফ্ৰাই কৰিলে ভাল আৰু কালাৰটো ধুনীয়া উঠে বোলে মই টিফিনতে কাঢ়ি পিনি থৈ দিছোঁ তাৰপিছত এয়া তেলতে পাঁচফোৰণ কেইটামান দি লৈছোঁ মই পাঁচফোৰণ মানে দিলে চব্জিটো ভাল হয় আৰু তাৰপিছত এয়া পিঁয়াজ দি দিছোঁ লগতে পকা পকা জলকীয়া দুটাও দি দিছোঁ পকা জলকীয়া খাই বহুত ভাল লাগে মোৰ দেই এতিয়া পিঁয়াজখিনি অলপ মানে ৰঙা পৰালৈকে ভজাৰ পাছত এয়া বিলাহী দিছোঁ এয়া হালধি অলপ দি দিছোঁ আপোনালোকৰ পৰিমাণ অনুযায়ী দিব আৰু বোলে কি ওলাইছোঁ আমি কি হয় মানে 4জনী থাকোঁ ন ৰুমত সেইকাৰণে 4জনীৰ জোখত বনাইছোঁ আৰু এইফালে আমাৰ নিউ ইউটিউবাৰ ওলাইছে দেই তেওঁৰ ভিডিঅ'টো চাব চেনেলটোৰ নাম এতিয়ালৈকে দিয়া নাই মানে খুলিম বুলি ভাবিছে আৰু আগবাঢ়ি যোৱাত সহায় কৰিব মই চেনেলটোৰ নাম ক'ম আপোনালোকক এয়া বিলাহীখিনি অলপ গলি গৈছে আৰু মানে ভালকৈ গলি গ'লে মানে ভাল হয় খাবলৈ নহৰুটো তেলত দিবলৈ পাহৰি থাকিলোঁ সেইকাৰণে এতিয়াই দি দিছোঁ আৰু নহৰুটো পাছত দিলেও খাবলৈ বেয়া নহয় ভালেই হয় ঠিক আছে বিলাহীখিনি অলপ মই ভাজি থাকিম এনেকৈ ভাজি মানে যেতিয়া গলি যাব নহয় গলি গ'লে মানে আলু দি দিম এয়া বিলাহীখিনি ভাজি গলি গ'লগৈ একদম দেখিছেনে ইয়াৰ ওলাই ৰঙা পৰি গৈছেগৈ এনেকৈ ভাজিব আপোনালোকে তাৰপিছত এইফালে বইল আলুখিনি দিছোঁ আলুখিনি মানে ঘৰৰ আলু আছিলে নাই ঘৰত খেতি কৰা সেইকাৰণে বইল কৰি লৈছিলোঁ কাৰণে ফ্ৰাই কৰি নল'লোঁ আৰু এনেকৈ এতিয়া ফ্ৰাই কৰি ল'ম ঠিক আছে এতিয়া ভিডিঅ'টো চাই থাকক এনেকৈ মই আলুখিনি ফ্ৰাই কৰি লওঁ তাৰপিছত দেখাম আপোনালোকক এয়া মই 5 মিনিটমান ঢাকন মাৰি ভাজি থকাৰ পাছত এয়া মই অকণমান লুটিয়াই দিওঁ দেখিছেনে বাৰু কিমান ধুনীয়াকৈ ফ্ৰাই হৈ আছে ৰঙা হৈ পিনি তাৰপিছতে ইয়াত অলপ পানী দি দিম
এয়া অলপ মই পানী দি দিছোঁ আলু ভাজি নহয় শুকুৱাই দিম আৰু এয়া অলপ পানী দি দিছোঁ পানীখিনি অকণমান উতল অহাৰ পাছতে ডিমখিনি দি দিম আৰু ডিমকেইটা ঠিক আছে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু আজিৰ ৰেচিপিটো কেনেকুৱা পায় জনাব কিন্তু শেষলৈকে দেখাই থাকিম আপোনালোকক উতল আহিছে আৰু চব্জিখিনি তাৰপিছত আলু কেইটামান ভাঙি দিছোঁ তেতিয়া অলপ গ্ৰেভি টাইপৰ হ'ব আৰু খায়ো ভাল লাগিব অলপ আলুখিনি ভাঙি দিছোঁ ঠিক আছে আৰু অলপ উতল হওক তাৰপিছতে ডিমকেইটা দি দিম এয়া মানে পানীটো অলপ শুকাইছে আৰু উতলো আহি থাকোঁতে মই ডিমকেইটা দি দিলোঁ তাৰপিছত অলপ শুকুৱাম আৰু তাৰপিছত শুকুৱাই পিনি খাবলৈ হ'বগৈ আৰু অলপ শুকোৱাৰ পাছতে ঠিক আছে চাই থাকক ভিডিঅ'টো একেবাৰে খাবৰ টাইমত লগ পাম আৰুনো কি দেখাম পানীটো অলপ শুকালে মানে নমাই দিম আৰু চিম্পুলকৈ দি বনাইছোঁ আৰু কিনো বনাম সেইকাৰণে ঠিক আছে চাই থাকক এয়া আমাৰ ডিম কাৰী ৰেডি হৈ গ'ল দেখিছেনে পূৰা ধুনীয়াকৈ গ্ৰেভিটো হৈ গৈছে এনেকুৱাতে ৰখালে মানে খাই ভাল লাগে আৰু ইমানতে আপোনালোকে ৰখাব বনালে মানে তাৰপিছত মই গেছটো অফ কৰি দিলোঁ এতিয়া ঠিক আছে একেবাৰে আপোনালোকক খাই বৈহে লগ পাম হেল্ল' এভৰিৱান এতিয়া মই ভাত পানী খাই আজৰি হৈ ল'লোঁ ভাত খোৱা নেদেখালোঁ আৰু কিনো দেখাম ন সেইকাৰণে তাৰপিছত আৰু ৰেচিপি আজি মানে ডিমৰ কাৰীটো খাই বহুতেই ভাল লাগিছিলে আপোনালোকেও বনাই চাব আৰু খাই কেনেকুৱা পালে জনাব তাৰপিছত আৰু মোৰ কমেণ্টত মানে কিছুমান কুৱেশ্যন আহিছিলে যে সুধিছিলে তোমাৰ নামটো কি আচলতে মোৰ নিজৰ নামত মানে চেনেলটো খোলা নাই মই SP আছামিজ এণ্টাৰটেইনমেণ্ট বুলিয়ে কৰিছোঁ মোৰ নামটো হৈছে স্নিগ্ধা সুমন গগৈ আৰু মোৰ ঘৰ ক'ত সুধিছিলে মোৰ ঘৰ হয় নকছাৰীৰে মানে লাহদৈগড় মৰাণত ঘৰ মোৰ আৰু যদি আপোনালোকৰ আৰু কিবা সুধিব লগা থাকে তেন্তে কমেণ্ট কৰি সুধিব মই জনাম বাৰু আৰু আপোনালোকৰ মানে সহায়ৰ অবিহনে কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ আপোনালোকৰ সহায়ৰ বাবে মই আগবাঢ়ি যোৱাত মোৰো সহায় হ'ব আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে অতি সোনকালে পাই থাকে আৰু ভিডিঅ'টোত কমেণ্ট কৰিব কিন্তু নাপাহৰিব দেই আপোনালোকৰ মানে কমেণ্ট পালেহে ভাল লাগে যে ভিডিঅ' মানে বনাব পাৰিছোঁ নোৱাৰিছোঁ মানে কেনেকৈ বনালে ভাল হ'ব এনেকৈ দিহা পৰামৰ্শ দি যাব আৰু আগলৈ ঠিক আছে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোলৈকে শুভৰাত্ৰি বাই বাই